বৰাটিক্সৰ সমূহ ভিউৱাৰ্ছলৈ স্বাগতম জনাই আগবঢ়াইছোঁ। কাকি অঞ্চলৰ তিৱা জনগোষ্ঠীসকলৰ আয়োজন কৰা ৱাংছু ফেষ্টিভেল অহা মঙল আৰু বুধবাৰে অনুষ্ঠিত হ'ব এই পুৰণাকাকি অঞ্চলৰ এই খেলপথাৰতে। বৰ্তমান আহি আমি উপস্থিত হৈছোঁ এই অঞ্চলত আৰু এই অঞ্চলৰ প্ৰধান ঢিং কলেজৰ প্ৰবক্তা লক্ষীনন্দ খলাৰ ছাৰ আমাৰ মাজত উপস্থিত আছে। এই যিটো উৎসৱ হ'ব তিৱাসকলে এই উৎসৱৰ বিষয়ে কিছু কথা আমি জানিবলৈ তেখেতৰ পৰা চেষ্টা কৰিম। এই উৎসৱটো হ'ল আমাৰ তিৱাসকলৰ ৱানছুৱা উৎসৱ আৰু এইটো আমাৰ যিটো ট্ৰেডিশ্যনেল অনুষ্ঠান মানে সামাদি অনুষ্ঠান বুলি পেলাই কয়, সেই সামাদি অনুষ্ঠানৰ বিষয়ববীয়াসকলক সলনি কৰাৰ উপলক্ষত অনুষ্ঠিত কৰা এটা অনুষ্ঠান হয়। আৰু অসমীয়াত ক'বলৈ হ'লে পিঠাগুড়ি খুন্দা ৱানছুৱা উৎসৱ মানে পিঠাগুড়ি খুন্দা উৎসৱ হয়। আৰু আমি এই উৎসৱটো উদযাপন কৰিবৰ কাৰণে গোভাৰ পৰা এটা সাংস্কৃতিক দল মাতিছোঁ। সাংস্কৃতিক দল মানে তেওঁলোকৰ প্ৰায় 130জনমান সদস্য আমাৰ 28 তাৰিখে পুৱাৰ ভাগতে আহি উপস্থিত হ'ব। বাকী 3টা বজাৰ পৰা তেওঁলোকৰ কাৰ্যসূচী আছে আৰু মূল যিটো কাৰ্যসূচী সেইটো হ'ব 29 তাৰিখলৈ। 29 তাৰিখলৈ আগবেলাৰ পৰাই আৰম্ভ হ'ব আৰু সেই দলটোৰ 28 তাৰিখলৈও আবেলি সময়ত যিটো লাম্ফা লাৱা ট্ৰেডিশ্যন বুলি পেলাই যিটো আছে সেইটো হ'ব। এইটো মানে সম্পূৰ্ণভাৱে তিৱা জনগোষ্ঠীসকলৰ কৃষ্টি সংস্কৃতি ইয়াত বিকশিত কৰা হ'ব। হয়, তিৱা সংস্কৃতি মানে তিৱা জাতিৰ বিভিন্ন ধৰণৰ ফৈদবিলাক আছে, যেনেকৈ ৰংখৈৱালী বুলি কয়, মাৰ্জংৱালী বুলি কয়, আমচাইৱালী বুলি পেলাই কয় আৰু আমাৰ কাকিৰখিনিক কোৱা হয় খাংগীৱালী তিৱা বুলি পেলাই কোৱা হয়। আৰু এই খাংগীৱালী তিৱাসকলৰ মাজত আমি পোনপ্ৰথমবাৰৰ কাৰণে এই উৎসৱটো অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ যিখিনি পৰম্পৰা আছে মানে সংস্কৃতি যিখিনি আছে সেইখিনি যাতে আমাৰ মানুহখিনিয়ে অনুধাৱন কৰিব পাৰে আৰু আমি যাতে এটা স্বকীয় বৈশিষ্ট্যপূৰ্ণ এটা তিৱা জনগোষ্ঠী হিচাপে যাতে আমি প্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ, মূলতঃ সেই উদ্দেশ্যৰেই এইটো কৰা হৈছে। আৰু কেতিয়াবা এনেকুৱা ধৰণৰ হয় যে আগতে আমাৰ এই ফেষ্টিভেলটো ইয়াত নহয়, গতিকে আমি সেই পাহাৰলৈ কাৰ্বি আংলঙৰ ফালে বা মৰিগাঁও ফালে যাব লাগে। এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে এইটো আনিছোঁ আৰু মানে ইয়াতেই ৰাইজে সেই ফেষ্টিভেলটো উপভোগ কৰিবলৈ পাৰিব আৰু ৰাইজে জানিব, দেখিব, ভালকৈ শিকিব পাৰিব। গতিকে মূলতঃ সেইটোৱে লক্ষ্য ৰাখি পেলাই আমি কামত অগ্ৰসৰ হৈছোঁ আৰু সকলো ইয়াত সহযোগ কৰিছে। এবাৰ স্বতঃস্ফূৰ্তভাৱেই ৰাইজে সঁহাৰি দিয়াৰ নিচিনাকৈ হৈছে। আগতে আমাৰ কিছুমান ফেষ্টিভেল পাতিলে ইমান কিছু সংখ্যক ৰাইজ মন কাণ নিদিয়ে, কিন্তু এবাৰ দেখিছোঁ আমি একত্ৰিতভাৱে সকলোৱে মিলিজুলি এই কামটো আগবঢ়াই নি আছোঁ। আমি ইতিমধ্যে পৰিলক্ষিত হৈছে যিখন উদযাপন সমিতি, সেই উদযাপন সমিতিত কোনো ৰাজনৈতিক ভেদাভেদ পাহৰি সকলো কাকিৰ তিৱা জনগোষ্ঠীয় সকলো মানুহে ইয়াত সহযোগিতা কৰিছে আৰু সামগ্ৰিকভাৱে আমি আজি এই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। লগতে এই ৱাংছু ফেষ্টিভেল কি বা আমাৰ তিৱা জনজাতীয়সকলৰ যিসমূহ কৃষ্টি সংস্কৃতি ইয়াত প্ৰদৰ্শিত হ'ব, সেই সকলোখিনি আহি ইয়াত উপভোগ কৰিব পাৰিব বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে। আৰু তিৱা জনগোষ্ঠীসকল এটা কথা উল্লেখ কৰিব লাগিব, কাকি 1950 চনৰ কাকি ৰিজাৰ্ভ মুকলি কৰাৰ বহু বছৰৰ আগতেই এই তিৱা জনগোষ্ঠীসকলে আমাৰ এই পুৰণা কাকি অঞ্চলত বসবাস কৰিছিল। এই সম্পৰ্কে আপোনাৰ পৰা দুআষাৰ। আচলতে আমি পুৰণা কাকিক এতিয়াৰ পৰা আহিছিলোঁ, আমাৰ তিৱা জনগোষ্ঠীৰ লোকসকল, সেইটো আচলতে আমি ইতিহাসতো পোৱা নাই। এইটো আদিমতম জনগোষ্ঠী মানে কাকিত আৰু আমাৰ কিছুমান অৰেল যিটো হিষ্ট্ৰিকেল চ'ৰ্চ আছে তাৰ পৰা আমি গম পোৱা মতে যিটো আমচাইৱালী তিৱা আছিলে তাৰ পৰা এটা অংশ মানে ইয়াতে কাকিতে আহিছিলে আৰু সেইটো কেতিয়া আহিছিলে আমি নিৰ্দিষ্টকৈ আজিলৈকে তেনেকুৱা ধৰণৰ উৎসৱ পোৱা নাই। মানে আমি অতীজৰে পৰা ইয়াত বসবাস কৰি আছোঁ ব্ৰিটিছৰ দিনৰ পৰাই, আৰু আমাৰ কিছুমান বৈশিষ্ট্য আছে, স্বকীয়তা আছে আৰু সেই স্বকীয়তাখিনি আমি এই উৎসৱৰ মাজেৰে প্ৰতিফলিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে এইখন আমাৰ তিৱাসকলৰ নবাৰা বুলি কয়, আমি সেইটো বনাইছোঁ। এইটো অতিথিশালা মানে আহিলা চাল বা আমাৰ ইফালে থুংগি আমি বনাইছোঁ, টংকৰ, আৰু সিফালে শাস্তি চাল আছে আৰু বিভিন্ন ধৰণৰ ঢাল তৰোৱাল লাংখৈ পাৰো বুলি পেলাই যিখিনি কোৱা হয় ইয়াত অতীজৰে পৰা আছে, মানে ঐতিহ্য বহন কৰি আছে আৰু গাঁওখনৰ, সেইখিনি আমি প্ৰদৰ্শন কৰিবৰ কাৰণে আমি চেষ্টা ৰাখিছোঁ। আপোনালৈ ধন্যবাদ জনাইছোঁ আৰু উৎসৱটি সৰ্বাংগ সুন্দৰ হৈ জাকত জিলিকা হৈ তাৰ বাবে আমি কামনা কৰিছোঁ। লগতে এই উৎসৱৰ লগত জড়িত দুজনমান আমাৰ সম্পাদক
জেনেৰেল ছেক্ৰেটাৰী তেখেতৰ পৰা আমি ৰাইজৰ হকে আপুনি দুআষাৰ কওক। নমস্কাৰ। মই সকলো শ্ৰেণীতে ৰাইজলৈ এটা আহ্বান জনাম যে আমি বহুদিনীয়া এটা প্ৰচেষ্টাত আমি চলাইছিলোঁ যে ইয়াতে তিৱা জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি সংস্কৃতি বজাই ৰাখিবৰ কাৰণে, আৰু তাৰে আমি আজি অকণমান উপনীত হ'ব পাৰিছোঁ যে ৱানছুৱাত যিটো উৎসৱ, এই উৎসৱটি আমি সকলোৱে মিলি অনুষ্ঠিত কৰাৰ এটা প্ৰচেষ্টা হাতত ল'লোঁ। তাৰে অহা 28 আৰু 29 তাৰিখে আমি এই কাৰ্যসূচীসমূহ আমাৰ আৰম্ভ হ'ব। গতিকে সকলো শ্ৰেণীতে ৰাইজক মই আহ্বান জনাইছোঁ সকলোৱে যাতে দলে বলে যোগদানটো কৰি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিব বুলি ধন্যবাদ জনাইছোঁ। লগতে আমি এই খেলপথাৰৰ যিসমূহ পৰিৱেশ সৃষ্টি কৰা হৈছে সেই সমগ্ৰ পৰিৱেশ আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। অ'কে, বৰ্তমান আহি উপস্থিত হৈছোঁ তিৱা জনগোষ্ঠীসকলৰ অন্য এটা কৃষ্টি বুলিয়ে ক'ব লাগিব। কৃষ্টিটো হৈছে পোতাশাল, আৰু এই পোতাশালৰ যিসকলে তৈয়াৰ কৰি আছে আমি তেখেতসকলৰ পৰা পোতাশালৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ। আমি এইটো 28-29 তাৰিখলৈ মানে আমাৰ তিৱা জাতিগতাৰ এই বস্তুটো লাগে যে কোনোবা দুষ্টকাৰীয়ে আহি পেলাই হয়তো সেইদিনালৈ কিবা নিচা খাই আহিব পাৰে, হয়তো কিছুমান তেনেকুৱা আছে, মানে চমুকে ক'বলৈ গ'লে অপৰাধী শাস্তি বিহাৰ। সেইটোৰ কাৰণে এই ঘৰটো বনোৱা হৈছে। আমাৰ ভাষাত কোৱা হয় এইটো শাস্তিশাল। শাস্তিশাল, তিৱা ভাষাত শাস্তিশাল বুলি কোৱা হয়, আৰু সেইটোকে লাগি আছোঁ। ধন্যবাদ। খবৰ প্ৰধান গেটখন হ'ব এইখন। এনেকুৱা ধৰণে আৰু এখন গেট মানে প্ৰস্তুতি সমিতিয়ে মূল গেটৰ লগতে বনাব, আৰু মানুহবিলাকে প্ৰৱেশ কৰিব লাগিব। মানে আমি যেনেকৈ দুখন পৰ্দা থাকে আমাৰ ঘৰত, দুইখন পৰ্দা ফালি যেনেকৈ যাব লাগে, এনেধৰণে এই উৎসৱত প্ৰৱেশ কৰিব লাগিব। এইটো হৈছে এই জনগোষ্ঠীটোত, বিশেষকৈ তিৱা জনগোষ্ঠীটোৰ এইটো এটা কৃষ্টি সংস্কৃতিৰ লগত জড়িত এইটো এটা বিষয়। গতিকে চাওক কি সুন্দৰকৈ, কি নিপুণতাৰে এই বস্তুবিলাক তৈয়াৰ কৰিছে। গতিকে সকলো আহিব, সকলোকে আহি তিৱা জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতিৰ লগত সকলো পৰিচয় হ'বলৈ এইটো এটা একদম সুবৰ্ণ সুযোগ। তেখেতসকলে পুৰণাকি অঞ্চলৰ মানে আমাৰ কাকীতে, হোজাই জিলাৰ কাকীতে অনুষ্ঠিত কৰিছে। গতিকে তিৱা জনগোষ্ঠীৰ প্ৰত্যেকটো কৃষ্টি সংস্কৃতিৰ বিষয়ে জানিবৰ বাবে এইখন এখন সুন্দৰ ঠাই হ'ব, প্লেটফৰ্ম হ'ব। আমি দেখিবলৈ পাইছোঁ ইয়াতে সুন্দৰকৈ নৰা আৰু বাঁহেৰে বনোৱা এটি সুসজ্জিত ঘৰ নিৰ্মাণ কৰি থৈছে এই প্ৰস্তুতি সমিতিয়ে। আমি এই ঘৰটোৰ নাম কি কয় আৰু ইয়াত কাম কৰি থকা বিভিন্নজন ব্যক্তি আছে, আমি তেখেতৰ সকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। এই ঘৰটো কি বুলি কোৱা হয়? এই ঘৰটো আমাৰ তিৱাসকলৰ মেইন ঘৰ, আৰু নৌবাৰ বুলি কওঁ আমি। হয়, এই ঘৰটোত মানে আমাৰ তিৱাসকলৰ পৰম্পৰা যিটো মানে কলা সংস্কৃতিৰ নিয়ম নীতিবোৰ আছে, এই ঘৰটোতে আমি সকলো বস্তু ৰাখোঁ। আৰু আমাৰ তিৱাসকলৰ এইটোৱেই মানে হেৰি, ইয়াকে কওঁ আমি নৌবাৰ। আমি হেৰি ভাষাত ক'ব মানে ভঁৰালৰ নিচিনা নহয়। এই ঘৰটো হ'ল ভঁৰাল বুলি নহয়, নৌবাৰ বুলি ক'লে আমাৰ ডাঙৰ বৰঘৰ, দেৱতা ৰখা ঘৰ। আৰু ইয়াত ধৰি লওক এই ঘৰটো আমাৰ প্ৰত্যেকটো তিৱাসকলৰ প্ৰত্যেকটো কুলৰ, প্ৰত্যেকটো কুলৰ মানে নৌবাৰৰ থাকিবই। এই নৌবাৰৰ পৰাই বেলেগ বেলেগ ধৰি লওক হেৰি হৈ যায়, মাহৰীবিলাক হেৰি বেলেগে হৈ যায়। কিন্তু এই বস্তুটো আমাৰ প্ৰধান। ইয়াৰ নামটো হ'ল থংখুন্দা। ইয়াতে আমি ইষ্ট দেৱতাৰ যিবিলাক মানে নিয়ম নীতি কৰোঁ, বা এই ঘৰৰ যিটো দেৱতা হেৰি কৰি থকা মানুহজন, এই ঘৰটোৰ এই খুঁটাটোৰ প্ৰতি মানে হেৰি কৰি মানে বিশ্বাস কৰি ইয়াকে মানে মূল খুঁটি বুলি ধৰা হয়। আৰু ইয়াত মানে আমাৰ যিটো পৰিয়ালৰ বা বংশগত এটা কাম কাজ থাকে, সেই কাম কাজটো কৰাৰ সা সৰঞ্জামবোৰ এই ঘৰতে থাকে। এই বেৰটোত থাকে, আৰু মাজৰ বেৰটোত। এইটো মানে নথি চাল বুলি কয়, সেইটো নমাজি বুলি কয়। ইয়াত মানে
কিবা কিবি নিয়ম নীতি কৰিবলৈ হ'লেও আমাৰ তিৱাসকলে এই ঘৰটোত পুৰুষ বহে আৰু সেই নমাজী বুলি কয় তাত মানে মহিলাসকল বহে আৰু এইটোৱেই কথা। এনেই উৎসৱটো প্ৰথমবাৰৰ বাবে কাকীত অনুষ্ঠিত হৈছে, এই আপোনাৰ কেনেকুৱা অনুভৱ কৰিছে? মই বৰ ভাল পাইছোঁ, কাৰণ যিহেতু আমি আজি 60 বছৰমান হ'ল মোৰ বয়স। মই কিন্তু এই উৎসৱটো দেখা নাছিলোঁ, কিন্তু পাহাৰত দেখিছিলোঁ, আমাৰ থলত দেখা নাছিলোঁ। কিন্তু আমি ভাবিছিলোঁ এই দেশত যিটো মহামাৰী আহিল যে তাৰ আগতে আমি ইয়াত এই উৎসৱটো পাতিম বুলি এটা সিদ্ধান্ত কৰিছিলোঁ আমাৰ তিৱা এই অঞ্চলৰ লোকসকলে। আৰু ধৰি লওক জাগাটো নিৰ্ধাৰিত কৰা নাছিলোঁ। নেক্সটত আমাৰ ডিং কলেজৰ প্ৰবক্তা আমাৰ প্ৰফেচাৰ লক্ষীনন্দন খলাৰে তেওঁ ক'লে যে আমাৰ এইটো পুৰণিকলীয়া গাঁও, কাৰণ এইটো একে ব্ৰিটিছ আমোলৰ আগৰ পৰা এই বদনে যেতিয়ালৈকে আহোমসকলে হেৰি কৰিছিল, এয়া ৰাজত্ব কৰিছিল, তেতিয়াৰ পৰা এইখন গাঁও। কিন্তু ক'ৰ পৰা আহিছিল সেয়া সঠিককৈ মানে আমি ক'ব পৰা নাই, আৰু আমাৰ সেই তেতিয়াৰ আজো ককাহঁতেও এইখিনি কথা আমাক মানে কৈ যোৱা নাই। কিন্তু জানো যে আমি তিৱাই আৰু আমাৰ পৰম্পৰা এতিয়াও আছে, দোৱান আছে, ভাষা আছে, আৰু প্ৰত্যেকটো উৎসৱবোৰত আমি তিৱাৰ ৰীতি নীতিৰে আমি কামবোৰ কৰি যাওঁ। আৰু ধৰি লওক আজিকালিতো বহুত কিছুমান হেৰি ওলাইছে, তথাপিতো আমি সেইবিলাক মানে হেৰি লোৱা নাই আৰু খালি আমি নিজৰ পৰম্পৰাটো নিজৰ জাতিৰ হেৰিখিনিকে আমি কৰি থাকোঁ মানে, সেয়াই কথা। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ কাকী তথা হোজাইবাসী ৰাইজে পোনপ্ৰথমবাৰৰ বাবে তিৱা জনগোষ্ঠীসকলৰ কৃষ্টি সংস্কৃতি উপভোগ কৰিবৰ বাবে আমাৰ এই পুৰণা কাকী অঞ্চললৈ আমি সমূহ দৰ্শকবৃন্দক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। বিশেষকৈ অসমীয়া বুলি কোৱাৰ লগে লগে তিৱা জনগোষ্ঠীটোৰ যথেষ্ট অৰিহণা আছে, আৰু এই জাতিটোৰ যিসমূহ কৃষ্টি সংস্কৃতি সেইসমূহ প্ৰতিফলিত কৰিব এই ৱাংচু উৎসৱে। গতিকে আমি সকলোকে এই অনুষ্ঠানলৈ এই ভিডিঅ'টোৰ জৰিয়তে আমন্ত্ৰণ জনাইছোঁ। উৎসৱৰ প্ৰধান গেটখন হ'ব এইখন। এনেকুৱা ধৰণে আৰু এখন গেট মানে প্ৰস্তুতি সমিতিয়ে মূল গেটৰ লগতে বনাব, আৰু মানুহবিলাকে প্ৰৱেশ কৰিব লাগিব। মানে আমি যেনেকৈ দুখন পৰ্দা থাকে আমাৰ ঘৰত, দুইখন পৰ্দা ফালি যেনেকৈ যাব লাগে, এনেধৰণে এই উৎসৱত প্ৰৱেশ কৰিব লাগিব। এইটো হৈছে এই জনগোষ্ঠীটোত, বিশেষকৈ তিৱা জনগোষ্ঠীটোৰ এইটো এটা কৃষ্টি সংস্কৃতিৰ লগত জড়িত এইটো এটা বিষয়। গতিকে চাওক কি সুন্দৰকৈ, কি নিপুণতাৰে এই বস্তুবিলাক তৈয়াৰ কৰিছে। গতিকে সকলো আহিব, সকলোকে আহি তিৱা জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতিৰ লগত সকলো পৰিচয় হ'বলৈ এইটো এটা একদম সুবৰ্ণ সুযোগ। তেখেতসকলে পুৰণা কাকী অঞ্চলৰ মানে আমাৰ কাকীতে, হোজাই জিলাৰ কাকীতে অনুষ্ঠিত কৰিছে। গতিকে তিৱা জনগোষ্ঠীৰ প্ৰত্যেকটো কৃষ্টি সংস্কৃতিৰ বিষয়ে জানিবৰ বাবে এইখন এখন সুন্দৰ ঠাই হ'ব, প্লেটফৰ্ম হ'ব।